গুড মৰ্নিং। আজি আমাৰ খুৰাৰ ল'ৰা দাদাৰ আঙুঠি পিন্ধোৱা হয়। আমি যাবলৈ ৰেডি হৈছোঁ। বহুত বেছি গৰম অনুভৱ কৰিছোঁ, বহুত বেছি গৰম আজি। এনেদৰে ৰেডি হৈ লৈছোঁ, এয়া যাবলৈ ওলাইছোঁ। চাই থাকিব ভিডিঅ'টি লাষ্টলৈকে। এয়া হাজবেণ্ডে প্ৰায় ৰেডি আৰু এতিয়া আমি ঘৰৰ পৰা ওলাওঁ আৰু এইফালে ওলোৱা হ'ল আৰু এইফালে আমি এনেদৰে যাবলৈ ওলাইছোঁ ঘৰলৈকে। এয়া গাড়ী উলিয়াই আছে আৰু এইফালে আহি ঘৰ পাই গ'লোঁ। এয়া দৰা আমাৰ আৰু এয়া আইতা আৰু এইফালে ভণ্টি, এইফালে এইটো ভণ্টি গোপালী ভণ্টি, এইফালে আমাৰ সৰু, এইফালে মা, এইফালে বাহঁতে এনেদৰে প্ৰায় ৰেডি হৈছে আৰু এইফালে কলপুলি ফুটি আছে দৰা যোৱা গাড়ীখনত আৰু এইফালে আমি প্ৰায় আগে আগে ওলাইছোঁ আৰু এইফালে বাহঁতে ৰখি আছে। এনেদৰে গোটেইকেইজনে একেলগে যাব আৰু এইফালে বাহঁতে থালি, কইনাৰ বাবে কাপোৰ, আঙুঠি গহনা এইবোৰ লৈ লৈছে আৰু এইফালে আমি আহি পাই গ'লোঁ বাইহাটা চাৰিআলি কইনাৰ ঘৰ। আৰু আজি বহুত বেছি গৰম, বহুত বেছি ৰ'দ দিছে আৰু এনেদৰে আমি কেইটাই ৰৈ আছোঁ আৰু এইফালে কইনাৰ মাকে দৰাক আদৰিবলৈ সাজু হৈ আছে আৰু এইফালে এনেদৰে দৰা আগবাঢ়িল আৰু আমিও পিছে পিছে আগবাঢ়িলোঁ আৰু এনেদৰে কইনাৰ ঘৰ পাই গ'লোঁ আৰু এতিয়া আমি ৰভাতলে বহিছোঁ আৰু ভিডিঅ'টি চাই থাকিব শেষলৈকে। কেইজনীয়ে বাহিৰলৈ নিবলৈ মাতিবলৈ আহিলোঁ আৰু এনেদৰে এই দুজনী ভণ্টি আগৰ ভিডিঅ'ত দেখিছে আপোনালোকে আৰু ইহঁতকেইজনে ভাবিছে যে মই ফটো ক্লিক কৰা বুলি। মই বেছি ফটো কৰা নাই, ভিডিঅ'হে কৰিছোঁ। সপোনৰ ৰাগিৰে মিলনৰ হাঁহিতে তোমাৰ মৰমে জীৱন সজালে। আবেলি বেলি অজোনাকী ৰাতি তুমি তোমাতে সপিদিম সকলো প্ৰতিদিন তোমাৰেই মাত। এয়া আমি চাহ খাবলৈ বহিলোঁ আৰু গোটেইকেইজনী এনেদৰে ধুনীয়াকৈ চাহ খাবলৈ বহি লৈছোঁ আৰু এয়া আমাৰ চাহৰ লগত আছে মিঠাই, লাড়ু, পিঠা, এনেদৰে বহুত কিবা কিবি এনেদৰে খালোঁ। গোটেইকেইজনীয়ে ধুনীয়াকৈ চাহ তাহ খালোঁ আৰু অকণমান দেৰিকৈ ভাত খাওঁ আৰু এতিয়া লাহেকৈ ভাত খাবলৈও বহিলোঁ আৰু এয়া হাজবেণ্ড, ভণ্টি এনেদৰে আমি গোটেইকেইজনী খাবলৈ বহিলোঁ আৰু ইফালে কইনাৰ কিছুমান নিয়ম আছে, সেৱা ল'লে ৰাইজৰ আগত আৰু যাব। সকলোবোৰ নিয়ম ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া আমি সকলোৱে ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এয়া আমি গাড়ী উলিয়ালোঁ আৰু এতিয়া বাই বাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।